ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ ব্যৱস্থা অধিক উন্নত কৰিবলৈ চৰকাৰক দাবী জনাইছে ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাই। ভাৰতীয় চিকিৎসা সংস্থাৰ ডিগবৈ শাখাই ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ত্ৰাণকৰ্তাক ৰক্ষা কৰক শ্লোগানেৰে কলা বেজ পৰিধান কৰি মুখত মাস্ক লগাই এঘণ্টা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতীয় চিকিৎসা সংস্থা ডিগবৈ শাখাৰ সম্পাদক ডাঃ দীপেন বৰঠাকুৰে আদৰা অনুষ্ঠানত বিশিষ্ট অতিথি তথা সাহিত্যিক পুণ্য শইকীয়া আৰু শাখাৰ সভাপতি ডাঃ ভৱেন তালুকদাৰে কয় যে চিকিৎসাকৰ্মীসকলে প্ৰতিবাদ কৰিবলগীয়া বিষয়টো অতি পৰিতাপৰ বিষয়। প্ৰতিবাদ দিৱস পালন কৰি ভাৰতীয় চিকিৎসা সংস্থা ডিগবৈ শাখাৰ চিকিৎসকসকলে সজোৰে ঘোষণা কৰে যে বিশেষকৈ চেণ্ট্ৰেল হস্পিটেল এণ্ড হেল্থ কেয়াৰ প্ৰফেচনেল প্ৰটেকশ্যন এক্ট বলবৎ কৰা, প্ৰতিখন চিকিৎসালয়ক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা, প্ৰতিখন চিকিৎসালয়ৰ মান উন্নীতকৰণ তথা সুৰক্ষাৰ ব্যৱস্থা অধিক উন্নত কৰা, দোষীক কঠোৰ আইনৰ অধীনত ফাষ্ট ট্ৰেক আদালতৰ শাস্তিৰ বিধান কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। জনাইছোঁ আজি আমি মনতে খুব দুখ পাইছোঁ যে আমি চিকিৎসক হৈ পেলাই আজি পথৰ দাঁতি তেনেকৈ আন্দোলনমুখী হৈ সকলোৰে বাবে ভিক্ষা কৰিবলগীয়া হৈছে আমাৰ প্ৰাণৰ। গতিকে সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন জেগাত দিল্লী, কলিকতা, দিল্লী, পশ্চিমবংগ, কৰ্ণাটক সকলোতে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক যি অত্যাচাৰ আৰু নিৰ্যাতন চলোৱা হৈছে তাৰ প্ৰতিবাদতে আমি আজি আহি ইয়াত গোট খাইছোঁহি। চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক অবিচাৰভাৱে নিৰ্যাতন চলোৱা হৈছে বিভিন্ন জেগাত। আপোনালোকে দেখিছে এতিয়া ডক্টৰ দেৱেন দত্ত বোলাজনকতো তিয়ক চাহ বাগিচাত একেবাৰে মৰিয়াই হত্যাই কৰিলে। গতিকে এই প্ৰচেছটো আমি চলি থাকিবলৈ কেতিয়াও দিব নোৱাৰোঁ। সদায় চিকিৎসকসকলৰ ওপৰতে, চিকিৎসা কৰ্মীসকলৰ ওপৰতে অত্যাচাৰ চলি আহিছে। এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু নহয়, তেনে 85 বছৰীয়া চিকিৎসকো সাৰি যোৱা নাই। সৌসিদিনা ডক্টৰ সেউজ কুমাৰ সেনাপতিকো কেনেধৰণে আক্ৰমণ কৰিলে আপোনালোকে সকলোৱে দেখিছে। গতিকে এই বস্তুটো আমি সদায় চলি থাকিবলৈ দিব নোৱাৰোঁ। আমাৰ আজি আন্দোলনৰ মূল উদ্দেশ্য হ'ল এইটোৱেই। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ।